কোনেও কল্পনা কৰা নাছিলে যে অসম চৰকাৰে 1 লাখ চাকৰি 1 টকাও ঘোষ নোখোৱাকৈ দিব পাৰে কোনেও কল্পনা কৰা নাছিলে আমাৰ যিবিলাক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আছিল তেওঁলোকে প্ৰেছ কনফাৰেন্স কৰিছিল কেতিয়া দিব চাকৰি শিৱসাগৰ কলেজ অসমৰ এখন ঐতিহ্যমণ্ডিত কলেজ আছিল শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উত্তৰণৰ প্ৰয়োজনীয়তা আমি সকলোৱে অনুভৱ কৰি আহিছিল আজি আমি শিৱসাগৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰিছো আৰু খুব কম সময়ৰ ভিতৰতে এই বিশ্ববিদ্যালয়খনে পূৰ্ণ পৰ্যায়ত কাম আৰম্ভ কৰিব আমি বিশ্বাস কৰো শিৱসাগৰৰ আৰ্থ সামাজিক আৰু সমগ্ৰ জিলাখনৰ কল্যাণৰ কাৰণে আমি নিৰন্তৰ প্ৰচেষ্টা চলোৱাৰ সময় আহি পৰিছে ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট চৰাইদেউত মেডিকেল কলেজ স্থাপন কৰাৰ পিছত অহা মাহৰ পৰা আমি শিৱসাগৰতো মেডিকেল কলেজ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম মই বিশ্বাস কৰো শিৱসাগৰৰ মেডিকেল কলেজ শিৱসাগৰ বিশ্ববিদ্যালয় আৰু তাৰ লগে লগে ৰংঘৰৰ এই সুন্দৰ সৌন্দৰ্যবৰ্ধনে শিৱসাগৰক এক নতুন ৰূপ প্ৰদান কৰিব শিৱসাগৰৰ পৰিবহন শিৱসাগৰৰ ৰাস্তা ঘাট আদিৰ ওপৰতো ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে অহা কেইদিনমানৰ ভিতৰতে 187 কোটি টকা খৰচ কৰি আমি শিৱসাগৰৰ ফেৰীঘাট দিখমুখৰ পৰা ল'ব খুজিছো শিৱসাগৰ জিলাৰ অন্যতম প্ৰাকৃতিক সৌন্দৰ্যৰ লগত খাপ খোৱাকৈ আমি আন কেতবোৰ প্ৰচেষ্টাও হাতত লৈছো অহা বছৰত আমি শিৱসাগৰৰ চহৰত থকা জেইলখন শিৱসাগৰৰ পৰা স্থানান্তৰ কৰি আমি জেইলখনত এক আধুনিক পাৰ্ক আৰু সমস্ত ঐতিহ্যৰ ক্ষেত্ৰলৈ আমি ৰূপান্তৰ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আজি আমি শিৱসাগৰত বিশ্ববিদ্যালয় নিৰ্মাণ শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰতে দুখনকৈ মেডিকেল কলেজ নিৰ্মাণ যি অসমৰ আন কোনো জিলাৰে সৌভাগ্য হোৱা নাই মই ভাবো আজি শিৱসাগৰত বিকাশৰ এক জয়যাত্ৰা হৈছে বিকাশৰ এক নতুন কৰ্মযজ্ঞ আৰম্ভ হৈছে মই বিশ্বাস কৰো এই কৰ্মযজ্ঞৰ লগত খাপ খুৱাই আমি শিৱসাগৰখনক এক নতুন ৰূপলৈ আমি আগবঢ়াই লৈ যাব পাৰিম শিৱসাগৰ পৰ্যটনৰ এক কেন্দ্ৰবিন্দু শিৱসাগৰৰ আৱৰ্ত ভৱনে শিৱসাগৰৰ গৰিমা আৰু ঐতিহ্যক প্ৰতিনিধিত্ব নকৰে শিৱসাগৰৰ আৱৰ্ত ভৱনটো আমি পৰ্যটনৰ আকৰ্ষণীয় হোৱাকৈ সুন্দৰ ৰূপত সজাই পৰাই তোলাৰ বাবে আমি ইতিমধ্যে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছো চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হোৱাৰ লগে লগে ঐতিহ্যমণ্ডিত এই শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাই এক নতুন গতিত আগবাঢ়িব পাৰিব মই বিশ্বাস কৰো ৰাইজৰ সহযোগিতা য'তেই থাকে য'তেই ৰাইজে বিকাশ বিচাৰে উন্নতি বিচাৰে অশান্তিৰ পৰিৱৰ্তে শান্তিৰ অসম বিচাৰে য'ত মানুহে ৰাস্তাত ধৰ্ণা ধৰ্মঘটৰ পৰিৱৰ্তে বিকাশৰ আন্দোলন বিচাৰে সেই অঞ্চলতে বিকাশৰ গংগা বয় তাক মই বিশ্বাস কৰো শ্ৰদ্ধা ৰাইজ যোৱা 3টা বছৰত আমাৰ ৰাজ্যখনে অভূতপূৰ্ব উন্নয়নৰ পথ দেখিছে কোনেও কল্পনা কৰা নাছিল যে অসমৰ প্ৰতিখন জিলাতে এখনকৈ মেডিকেল কলেজ সম্ভৱ কোনেও কল্পনা কৰা নাছিলে যে অসমৰ প্ৰতিখন জিলাতে এখনকৈ বিশ্ববিদ্যালয় সম্ভৱ কোনেও কল্পনা কৰা নাছিলে যে মাজুলীৰ পৰা যোৰহাটলৈও দলং বনোৱা সম্ভৱ আৰু মাজুলীৰ পৰা একেলগে লখিমপুৰলৈও ব্ৰিজ বনোৱা সম্ভৱ কোনেও চিন্তা কৰা নাছিলে যে একেটা বছৰতে সদিয়া ঢলাৰ দলঙৰ কামো সম্পূৰ্ণ হ'ব এটা বছৰতে বগী নদীৰ ওপৰতো দলং সম্পূৰ্ণ হ'ব কোনেও কল্পনা কৰা নাছিলে যে আমাৰ ৰাজ্যখনে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ উৰণীয়া সেতু দেখিবলৈ পাব কোনেও কল্পনা কৰা নাছিলে যে নুমলীগড়ৰ পৰা গোলাঘাটৰ কমাৰ বন্ধলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ ৰেল আৰু গাড়ী যাব পৰা সুৰংগ নিৰ্মাণ হ'ব কোনেও কল্পনা কৰা নাছিলে যে কলিয়া ভুমুৰা দলঙৰ লগত আৰু এখন দলং নতুনকৈ নিৰ্মাণ হ'ব এই কথাবোৰ আমাৰ কল্পনাৰ অগোচৰ আছিল কিন্তু কল্পনাৰ অগোচৰ কিয় আছিলে কাৰণ আমাৰ মাজত এছাম ব্যক্তি আছিলে যিসকলে আমাক বিশ্বাস কৰাইছিল যে অসমক কোনোবাই শোষণ কৰে কিন্তু কোনেও বিশ্বাস কৰা নাছিল যে অসমে নিজৰ ভৰিৰ ওপৰত নিজৰ থিয় দিব পাৰে বিজ্ঞানুৰাগী সাংস্কৃতিক প্ৰেমী ৰাজ্যক সমগ্ৰ ভাৰতবৰ্ষই থিয় হৈ সমৰ্থন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই সাক্ষাৎ কৰিছিলো বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ বাবে দুটাকৈ নাম আছিলে তেখেতৰ বাৰাণসী সমষ্টিৰ সাৰনাথ আৰু চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কৈছিলো যে 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ স্বীকৃতিৰ প্ৰয়োজন আপুনি চৰাইদেউক এইবাৰ পঠাওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটাও শব্দ প্ৰতিবাদ নকৰাকৈ চৰাইদেউক ভাৰতৰ একমাত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে তেখেতে মনোনীত কৰিছিল কোনেও কল্পনা কৰা নাছিল যে অসমৰ সৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ গ্ৰন্থ ভাৰতৰ 26টা ভাষালৈ ৰূপান্তৰ হ'ব পাৰে কোনেও কল্পনা কৰা নাছিল যে হোলোঙাপাৰত লাচিতৰ সেই সুবিশাল প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব পাৰে কোনেও কল্পনা কৰিব পৰা নাছিল যে এইখন চৰকাৰৰ দিনতে স্বৰ্গদেউ চাউলুং চুকাফাৰ নামতো বিশ্ববিদ্যালয়ৰ কল্পনা আৰম্ভ হ'ব পাৰে কনকলতা বৰুৱাৰ নামতো ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ কল্পনা হ'ব পাৰে কেৱল মাত্ৰ 3টা বছৰৰ আন্দোলন বিবৰ্জিত পৰিৱেশে অসমক এক নতুন দিগন্তলৈ লৈ গ'ল
আজি মাত্ৰ ৩টা বছৰৰ শান্তিয়ে আমাৰ ৰাজ্যখনক এক নতুন বিকাশৰ যজ্ঞলৈ লৈ গ'ল। এই ৩টা বছৰৰ শান্তি, এই ৩টা বছৰৰ আন্দোলন বিবৰ্জিত পৰিৱেশ, এই ৩টা বছৰৰ অসমখনক যদি আমি ৩০ বছৰলৈ আগুৱাই লৈ যাওঁ, মোৰ অসমখনেই ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অসমৰ সময় হৈছে নিজৰ ভৰিৰ ওপৰত থিয় দিয়া। প্ৰতিদিনে কেবিনেট বৈঠকৰ পিছত আমি ৩০০ কোটি ৪০০ কোটি টকাৰ প্ৰকল্প ঘোষণা কৰোঁ। প্ৰথমতে মানুহে অবিশ্বাস কৰিছিল, কিন্তু লাহে লাহে মানুহে বিশ্বাস কৰিবলৈ বাধ্য হ'ল যে এইখন চৰকাৰে কথা কম কয়, কাম বেছি কৰে। কোনেও কল্পনা কৰা নাছিল যে মুখ্যমন্ত্ৰী এজন ইয়াত নীৰৱে আহিব, 100 বিঘাকৈ ভূমি ৰাইজৰ পৰা সংগ্ৰহ কৰিব। কোনেও কল্পনা কৰা নাছিলে যে এটা বছৰতে ৰংঘৰৰ প্ৰকল্প হ'ব, টাই আহোম মিউজিয়ামৰ কাম আৰম্ভ হ'ব। কোনেও কল্পনা কৰা নাছিলে যে চৰাইদেউত মেডিকেল কলেজ সম্ভৱ নেকি, চৰাইদেউত হোৱাৰ পিছত আকৌ শিৱসাগৰত সম্ভৱ নেকি। কোনেও কল্পনা কৰা নাছিলে যে নুমলীগড় শোধানাগাৰৰ শোধন ক্ষমতা 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টন হ'ব আৰু বাঁহৰ পৰা তেল বনোৱা প্ৰকল্প এই নুমলীগড়তে আৰম্ভ হ'ব। কোনেও কল্পনা কৰা নাছিল, কিন্তু মোৰ মনত বিশ্বাস আছিল যে এই অসমখন ৰত্নগৰ্ভা অসম, এই অসমৰ মাজত অযুত সম্ভাৱনা লুকাই আছে। কিন্তু যোৱা কেইটামান দশকৰ আন্দোলনমুখী পৰিৱেশ, ধন বৰঙণি সংগ্ৰহৰ পৰিৱেশে আমাৰ ৰাজ্যখনৰ ওপৰত এটা প্ৰচণ্ড ঋণাত্মক মানসিকতা নিৰ্মাণ কৰিছিল। আজি লাহে লাহে আপোনালোকৰ আশীৰ্বাদত এই ঋণাত্মক মানসিকতাৰ পৰা আমি আঁতৰি গৈছো। কোনেও কল্পনা কৰা নাছিলে যে অসম চৰকাৰে 1 লাখ চাকৰি 1 টকাও ঘোষ নোখোৱাকৈ দিব পাৰে। কোনেও কল্পনা কৰা নাছিলে। আমাৰ যিবিলাক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আছিল, তেওঁলোকে প্ৰেছ কনফাৰেন্স কৰিছিল, কেতিয়া দিব চাকৰি, কেতিয়া দিব চাকৰি। এতিয়া অসমৰ উজ্জ্বল মুখৰ ডেকা ল'ৰা ছোৱালীবিলাকে প্ৰমাণ কৰে যে এইখন চৰকাৰে যি কয় তাক হাতে কামে কৰাৰ শক্তি এইখন চৰকাৰৰ আছে। কোনেও কল্পনা কৰা নাছিলে যে মাইক্ৰ' ফাইনেন্সৰ লোন এইখন চৰকাৰে ৰেহাই দিব পাৰে। কোনেও কল্পনা কৰা নাছিলে যে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ বেংক একাউণ্টলৈকে 10,000কৈ টকা পঠোৱাৰ বাবে মহিলা উদ্যমিতা আঁচনি এইখন চৰকাৰে গ্ৰহণ কৰিব পাৰে। কোনেও কল্পনা কৰা নাছিলে যে এইখন চৰকাৰে অৰুণোদয়ৰ দৰে কল্যাণমুখী আঁচনি গ্ৰহণ কৰিব পাৰে, যি আঁচনি এতিয়া কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ, ভাৰতীয় জনতা পাৰ্টিৰ মধ্যপ্ৰদেশ ছত্তীশগড় চৰকাৰলৈকে তাৰ সুবাস বিয়পি পৰিছে। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে অটল শক্তি অসমীয়াৰ হৃদয়ত লুকাই আছে। অসমীয়াৰ পৰিচয় ধৰ্ণা বন্ধ পিকেটিং নাছিল। অসমীয়াৰ পৰিচয় আছিল ৰুদ্ৰসিংহৰ দৰে স্বৰ্গদেউ। অসমীয়াৰ পৰিচয় আছিল লাচিত বৰফুকনৰ দৰে পৰাক্ৰমী বীৰৰ। অসমীয়াৰ পৰিচয় আছিল চিলাৰাইৰ দৰে জগত সভা জয় কৰিব পৰা বিশ্ববিজয়ী ব্যক্তিত। মই বিশ্বাস কৰোঁ আধুনিক যুগত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে আমি ভাৰত জয় কৰিব পাৰোঁ। এক আন্দোলন বিবৰ্জিত পৰিৱেশেৰে মোৰ জননী জন্মভূমিক মই স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এইখন অসমৰ সেই শক্তি লুকাই আছে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আমাক সাহস দিয়ক, আপোনালোকে আমাক শক্তি দিয়ক। আজি শিৱসাগৰৰ উন্নয়ন কথা কোৱা হৈছে, যিকেইটা দাবী কোৱা হৈছে সেই দাবীকেইটা হা বুলি কওঁতে এইখন অসমক 5 মিনিট সময় নালাগে। কিন্তু সেয়া আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য বহুত দূৰলৈ যোৱাৰ। আমাৰ লক্ষ্য ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমাৰ অসমখনক প্ৰতিষ্ঠা কৰা।